আজি বিশেষ এটা আমাৰ ক্লাবৰ কাৰণে ইউনিভাৰ্চেল হেল্থ ক্লাবৰ কাৰণে এটা বিৰাট বেয়া দিন। আজি আমি খুব দুখ প্ৰকাৰে দিনটো দুখতেই কটাইছোঁ। সামগ্ৰিকভাৱে আমি এতিয়ালৈকে সকলো আমাৰ ভাই বন্ধু, মোৰে গোটেইসকল ষ্টুডেণ্ট আৰু মোৰে গোটেইসকল ভাই বন্ধু ল'ৰা, আজি আমি ইয়াত চুনকিন মাদাৰ, যিজন আমাৰ আজি প্ৰাক্তন খেলুৱৈ বা প্ৰাক্তন আমাৰ লগৰ, তথাপিও তেওঁ এজন তিৱা নেতা বুলি আমি জানো তেওঁক এতিয়া, কিন্তু তেওঁ আগতে খুব ভাল ক্ৰিকেট খেলিছিল। আমাৰ দিনত আমি ইউনিভাৰ্চেল হেল্থ ক্লাবে এটা স্কুল টুৰ্ণামেণ্টৰ পৰা আদি কৰি তেওঁ এক্সপ'জাৰ টুৰৰ পৰা দিল্লী পৰ্যন্ত ভাল ক্ৰিকেট খেলুৱৈ বুলি আমি জানো তেওঁক। এই গুণটো তেওঁৰ খুব কম মানুহে জানে যে তেওঁ এজন খুব ভাল ক্ৰিকেট খেলুৱৈ আছিলে। আৰু আজি আমি চুনকিন মাদাৰৰ এনে এটা পৰিস্থিতিৰ বাবে তেওঁ যেনেকৈ আজি আমাক এৰি গুচি গ'ল, এইটোৰ কাৰণে আমি আজি খুব দুখিত। আৰু আমি খুব আজি দুখত আছোঁ। তেনেকৈ তেওঁ আমি এৰি যোৱাটো আমি বিচৰা নাছিলোঁ, আমাক অকলশৰে কৰে। তেওঁ যেতিয়া আমাক লগ পাই, ককাইদেউ কি খবৰ, ককাইদেউ কি আছে, ককাইদেউ এনেকৈ আগবাঢ়িব লাগে, ককাইদেউ আৰু কিবা প্লেনিং কৰে নেকি, তো বহুত কথা পাতিব থাকি গ'ল তেওঁৰ লগত আমাৰ আছিলে। আৰু আজি আমি তেওঁক এটা শ্ৰদ্ধাঞ্জলি যাচিলোঁ চবৰে।